নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল লাষ্টৰ এডুকেট। অসম চৰকাৰৰ LP আৰু UP পোষ্টত আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে এটা সুখবৰ আছে। আজি হৈছে 12 মে তাৰিখ আৰু এইখন হৈছে দি আছাম ট্ৰিবিউন নিউজ পেপাৰ। DEE অৰ্থাৎ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ পৰা এটা নটিফিকেশ্যন প্ৰকাশ পাইছে। নটিফিকেশ্যনত উল্লেখ কৰা মতে LP আৰু UP পোষ্টত আবেদন কৰা প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদনসমূহ এডিট কৰিব পাৰিব। এইখন হৈছে নটিফিকেশ্যনখন আজি প্ৰকাশ পাইছে। ইয়াত লিখা আছে LPৰ ৫,৫১৫টা আৰু UPৰ ৪,১২০টা পোষ্টৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিলে তেওঁলোকে আবেদনসমূহ এডিট কৰি পেলাই মডিফাই কৰিব পাৰিব। ইয়াত কি মডিফাই কৰিব পাৰিব সেই বিষয়ে উল্লেখ আছে। ১ নম্বৰত লিখা আছে LP আৰু UP পোষ্টত আবেদন কৰা প্ৰাৰ্থীসকলে তেওঁলোকৰ এপ্লিকেশ্যনসমূহ এডিট কৰি বেটামিনৰ নম্বৰসমূহ যোগ কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী, DLED অথবা BEdত থকা বেটামিনৰ নম্বৰসমূহ তেওঁলোকে ভৰাব পাৰিব আৰু এই নম্বৰসমূহ ভৰাবৰ কাৰণে DEE যিটো অফিচিয়েল ৱেবছাইট আছে DEE.assam.gov.in তাত তেওঁলোকে আগৰ পাছৱৰ্ড আৰু এপ্লিকেশ্যন নম্বৰ দি লগ ইন কৰিব লাগিব। আবেদন মডিফিকেশ্যনৰ সময়সীমা বান্ধি দিছে 14 মে তাৰিখৰ মাজনিশাৰ পৰা 21 মে তাৰিখৰ মাজনিশালৈকে তেওঁলোকে আবেদন মডিফাই কৰিব পাৰিব। যিসকল প্ৰাৰ্থীয়ে তেওঁলোকে বেটামিনৰ নম্বৰসমূহ যোগ কৰিব বিচাৰে তেওঁলোকে 14 মে তাৰিখৰ পৰা 21 মে তাৰিখৰ ভিতৰত কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।